হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। গৰমৰ দিনকেইটাত আমি বহুতে দহি বৰা খাই খুব ভাল পাওঁ নহয় জানো? সেয়ে আজি ভিডিঅ'টোত মই আপোনালোকৰ আগত দহি বৰা কেনেকৈনো মোক ঘৰতে অতি সহজভাৱে বনাইছোঁ তাকে দেখি পাব। হোটেলতকৈ আমি ঘৰতে যদি নিজে একদম হাইজেনিক ৱেত বনাব পাৰোঁ, সেইটো আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল আৰু খাবলৈও অলপো আমি টেষ্টটো কম্প্ৰমাইজ কৰিব নালাগে। বৰঞ্চ হোটেলত কিনা কেইটাতকৈ মই ঘৰত বনোৱা দহি বৰাটোহে খাই বেছি ভাল পাওঁ। বৰকেইটা বনাবলৈ মই ৰাতিয়ে 1 কাপ মাটি দালি আৰু 1 কাপ মগু দালি তিয়াই থ'লোঁ। বাছ হোৱাৰ আগতে দাইলখিনি তিয়াই থ'লেই হ'ল আৰু ৰাতিপুৱা এই গোটেইখিনি 1 চামুচ নিমখ দি পিচি ল'লোঁ। তাৰপিছত আধা চামুচ হালধি গুড়ি আৰু 1 চামুচ বেকিং পাউডাৰ দি এইখিনি মিক্স কৰি ফাৰ্মেণ্ট হ'বলৈ 2-3 ঘণ্টা থৈ দিব। আবেলি এইখিনি বনাম মই। এয়া চাওক, বনোৱাৰ আগতে ইয়াত ৰোষ্টেড জিৰা পাউডাৰ 1 চামুচ দি ল'ব আৰু খুব ভালদৰে আকৌ মিক্স কৰিব। যিমানে মিক্স কৰিব সিমানে বৰকেইটা ফ্লাফি হ'ব। কিন্তু চাব, মিক্স কৰোঁতে যাতে আমি একেটা ডাইৰেকশ্যনতে মিক্স কৰোঁ, তেতিয়াহে এয়াৰ পকেটছবোৰ ভালদৰে ফৰ্ম হ'ব আৰু যিমানে এয়াৰ পকেটছবোৰ ইয়াৰ ভিতৰত ফৰ্ম হ'ব সিমানেই আমাৰ বৰকেইটা কোমল স্পঞ্জি হ'ব। এইখিনি আৰু অলপ দেৰি থৈ মই দৈখিনি ফেটি ল'লোঁ। সেয়া মই 300 গ্ৰামমান দৈ লৈছোঁ আৰু দৈখিনি ভালদৰে এটা পাত্ৰত উলিয়াই লৈছোঁ। এতিয়া দৈখিনি খুব ভালদৰে আমি ফেটি ল'ব লাগিব। যদি দৈখিনি ফেটিবলৈ অলপ দিগদাৰ হয়, তেতিয়া তাত অকণমান ঠাণ্ডা গাখীৰ দি দিব। এয়া চাওক, এনেকৈ আমি এইটো কনচিষ্টেঞ্চিত ৰাখিব লাগিব। এতিয়া আমি আৰু এটা পাত্ৰত পানী লৈ তাতে অলপমান ক'লা নিমখ দি পেলাই আৰু দৈ যে ফেটিছিলোঁ সেই হুইস্কাৰডাল তাতে অলপ জুবুৰিয়াই দিব লাগিব। এইটো কিয় লাগে মই আপোনালোকক অলপ দেৰি পিছতে ক'ম। বেছি দৈ দিব নালাগে, অকণমান এই হুইস্কাৰডাল ইয়াতে অলপ আওখলি দিলে এই পানীখিনি থৈ দিব। এতিয়া আমি বৰকেইটা ভাজিব পাৰিম। ভজাৰ আগতে মিক্সখিনিত এটা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ মই আৰু অলপ ফ্লেভাৰটো ভাল কৰিবলৈ অকণমান ইয়াতে ক'লা নিমখ ছটিয়াই দিম। দহি বৰা বনোৱা প্ৰচেছটো অকণমান দীঘলীয়া, কিন্তু যেতিয়া আমি একদম ধুনীয়া দহি বৰাকেইটা ঘৰৰ মানুহৰ আগত উপস্থাপন কৰি দিওঁ আৰু তেখেতসকলে খুব তৃপ্তিৰে খাই, আমাৰ এই কষ্টখিনি সাৰ্থক হৈ পৰে। বৰ বনাবলৈ এতিয়া ৰেডি হৈ গ'ল। কেৰাহীত আমি 4 কাপ তেল দিছোঁ। মই ৰিফাইন তেল ইউজ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি চামুচেৰে এইদৰে মিশ্ৰণখিনিত গৰম তেলত দি দিম। আপোনালোকে ইচ্ছা কৰিলে হাতেদিও দিব পাৰে, কিন্তু মই চামুচেৰে দিয়াটো বেছি কমফৰ্টেবল ফিল কৰোঁ, সেয়ে মই চামুচেৰে দিছোঁ। এয়া চাওক, এনেকৈ বৰকেইটা তেলত ডুব যোৱাকৈ আমি দিব লাগিব। এবাৰত 4-5টাকৈ দিব। মোৰ এই দুটামান ইয়াতে বেছিয়ে হ'ল, আপোনালোকে এইটো ভুল নকৰিব। কিন্তু তথাপিতো বৰ ধুনীয়াকৈ ফুলিছে আৰু তৎক্ষণাত লৰাই নিদিব, এটা ছাইডে সিজিব দিব, মানে 1 মিনিটমান ৰাখিব, তাৰপিছতহে উল্টাব। এনেদৰে গোটেইখিনি বৰ আমি ভাজি ল'ব লাগিব। এই বৰকেইটা আমি এনেকৈও খাব পাৰোঁ বা কেতিয়াবা যদি আমি কাৰী পকৰা বনাওঁ, তেনেকৈও আমি ইয়াতে এইকেইটা বৰ দিয়ে সেইখন আঞ্জাও বনাব পাৰিম। বৰ সোৱাদ লাগে। এই গোটেইখিনি এনেকৈ আমি কাঢ়ি থ'ব লাগিব। একেদৰে এই লাষ্ট বৰকেইটা মই ভাজি ল'লোঁ। ইমানখিনি বৰ ওলাইছোঁ আৰু বৰকেইটা ভাজি হোৱাৰ পিছতেই আমি সেই যে পাত্ৰটোত পানী থৈছিলোঁ তাতে এই বৰকেইটা ডুবুৱাই দিব লাগিব। এনেদৰে 5 মিনিটমান থৈ আমি বৰকেইটা চেপি ল'ব লাগিব। এই প্ৰচেছটো কৰিলেহে পিছত আমি যেতিয়া বৰকেইটাৰ ওপৰত দৈ দিম, তেতিয়া দৈখিনি ইয়াৰ ভিতৰত ভালদৰে সোমাই যাব। এইখিনি ৰেষ্টত থওঁতে আমি চাটনিখিনি চাই ল'লোঁ। এই প্ৰথমতে আপোনালোকে ইমলি চাটনি দেখিলে, এয়া পুদিনা চাটনি আৰু এইটো এটা চটপটা মছলা মই ঘৰত নিজে বনাই লোৱা। ইয়াত অকল আছে ৰোষ্টেড জিৰা পাউডাৰ,
অলপ কলা নিমখ আৰু ৰেড চিলি পাউডাৰ আৰু মই টমেটো কেচাপ লৈছোঁ আৰু অকণমান চাট মছলা আৰু আমি অকণমান বিকাজী ভুজিয়াও তাতে ছটিয়াই দিম। ডালিম যদি থাকে ডালিমো দিব পাৰে। এতিয়া আমি যে বৰকেইটা পানীত তিয়াই থৈছিলোঁ সেইখিনি ভালদৰে চেপি ল'ব লাগিব। চেপোতে কিন্তু বৰ সাৱধানে চেপিব, বেছি জোৰো নিদিব, তেতিয়া বৰকেইটা ফাটি যাব। মোৰ হাতখন চাওক, মই যেনেকৈ দিছোঁ তেনেকৈ দিব সাৱধানে। প্ৰেছাৰটো আপোনালোকে নিজে গম পাব কিমানখিনি প্ৰেছাৰ দিব লাগে। এনেকৈ দুইখন হাতৰ তলুৱা দি অলপ অলপ চেপি দিব। পানীখিনি চেপাৰ পিছত বৰকেইটা যিহেতু আমাৰ খুব ফ্লাফি হৈছিলে, অলপ দেৰিৰ পিছতে আকৌ নিজে নিজে ফুলি যায়। এয়া চাওক, মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া আমি ভালদৰে চেপি ল'লোঁ আৰু চাওক এয়া আমাৰ বৰকেইটা ৰেডি। বৰকেইটা এতিয়া এটা বাউলত লৈ ল'ব লাগিব। আপোনালোকে যেনেকৈ সজায় তেনেকৈ সজাই ল'ব পাৰিব। মই কেইটামান বৰবোৰ বেছি হ'ল সেইকাৰণে গোটেইকেইটা নিদিলোঁ। বৰকেইটা দি আমি সেই ফেটি লোৱা দৈখিনি ইয়াত ভালদৰে গোটেই বৰকেইটা যাতে দৈৰে ঢাক খাই যায় তেনেকৈ দৈ দি দিব লাগিব। চাব যাতে গোটেই বৰকেইটাত দৈখিনিৰে ঢাক খাই যায়। এনেকৈ আমি 5 মিনিটমান থৈ দিব লাগিব। পাঁচ মিনিটৰ পিছত এতিয়া মোৰ আটাইতকৈ ভাল লগা ষ্টেপটো আহি পৰিল। এতিয়া আমি ধুনীয়াকৈ পুদিনা চাটনি, তেতেলীৰ চাটনি গোটেইখিনি বস্তু দি আমি এই দহি বৰাটো ভালকৈ সজাই ল'ব লাগিব। এয়া আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে। মই প্ৰথমতে পুদিনা চাটনি দিছোঁ। চাব যাতে গোটেইকেইটা বৰতে অলপ অলপ প্ৰত্যেকবিধ চাটনিয়ে আৰু মছলাই লাগি যায়। এইবাৰ মই তেতেলীৰ চাটনিটো দিম। এই হোটেলবিলাকত যে এনেকুৱা প্লাষ্টিকৰ চচ থকা বটলকেইটা পায়, সেনেকুৱা যদি আপোনালোকৰ ঘৰত থাকে তেতিয়াতো আৰু ধুনীয়াকৈ সজাব পাৰিব। চামুচেৰে অলপ দিগদাৰ হয়, তথাপিতো দেখিবলৈ কিন্তু যেনেকৈ দিলেও বৰ ধুনীয়া হয়। মই পুদিনা চাটনিখিনি দিলোঁ, তাৰপিছত ইমলি চাটনিখিনি দিলোঁ আৰু এতিয়া অলপ টমেটো কেচাপ দি দিছোঁ। দেখিবলৈ ইমান ধুনীয়া লাগিছে। তাৰপিছত অলপ চাট মছলা আৰু ঘৰতে বনাই লোৱা সেই মছলাখিনি গোটেইখিনি ভালদৰে দি একেবাৰে শেষত ভুজিয়া কেইডাল দি আমি ধুনীয়াকৈ ছাৰ্ভ কৰিব পাৰিম। এইখিনি মই ক'বই নালাগে, আপোনালোকৰ যেনেকৈ ইচ্ছা আপোনালোকে দিব পাৰিব। খালি এই মছলাটো দিব, এই মছলাটো দিলে বৰ ধুনীয়া এটা টেষ্ট হয়। এয়া তৈয়াৰ হৈ গ'ল আমাৰ খুব ধুনীয়া আৰু স্বাস্থ্যসন্মত ঘৰতে বনোৱা দহি বৰা। চাওকচোন কি সুন্দৰ হৈছে, দেখিলেই খাওঁ খাওঁ লাগে। আপোনালোকে এবাৰ বনাই চাবচোন, বৰ এটা বেছিও কষ্ট নহয়। এয়া মই এটা বাতিত উলিয়াই লৈছোঁ আৰু খাবলৈ বিৰাট টেষ্টি হৈছিল। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।